হেল্ল' বন্ধুসকল, বিটকইনৰ দাম কিমান গুগল কৰিলে আপোনালোকে চব গম পাই যাব। গতিকে আপোনালোকে BTC2INR মাৰিব গুগলত। এইটো চাই লওক, এটা বিটকইনৰ দাম কিমান দেখা পাইছে। চাই লওক, এটা বিটকইনৰ দাম 17 লাখ, অলপ বেছি হয়, দেখা পাইছে 1757,491। গতিকে আৰু এই বিটকইন বনাবলৈ এটা ছফ্টৱেৰৰ প্ৰয়োজন হয়, সেইটো নাম হ'ল নাইচ হাছ। গুগল কৰিব, এইটো গুগল কৰাৰ লগে লগে তাৰপিছত এই ষ্টাৰ্ট মাইনিং লিখা আছে, তাতে ক্লিক কৰিব। একাউণ্ট বনাই ল'ব লাগিব। একাউণ্ট বনাই লোৱাৰ পিছত এই ছফ্টৱেৰ ডাউনলোড কৰি এই কম্পিউটাৰটো আপোনালোকে ল'ব লাগিব। চাই লওক, বিটকইন মাইন কৰা কম্পিউটাৰটো এইটো। পিছফালে ইণ্টাৰনেট কানেকশ্যন দিব লাগিব, দেখা পাইছে। এইটো ফেন হয়, গতিকে এইটো কিনি আপোনালোকে মাইনিং কৰিব পাৰে। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাৰ পৰা চাই ল'ব পাৰে, কিনি ল'ব পাৰে।